নমস্কাৰ আজি আপোনালোকক মই ভাজৰা মাৰ্টৰ পৰা মোবাইল ৰিচাৰ্জ কেনেকৈ কৰিব পাৰে ষ্টেপ বাই ষ্টেপ দেখাম সো আপোনালোকে চাই থাকক পোনপ্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰ ওপেন কৰক ক্ৰম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত আপুনি দেখিবলৈ পাব ৰাইট সাইডত একেবাৰে ওপৰত তিনিটা ফুট তাতে ক্লিক কৰক ক্লিক কৰাৰ পিছত একেবাৰে তলত আপুনি দেখা পাব ডেস্কটপ সাইট তাতে ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি ইয়াতে টাইপ কৰক ভাজৰা মাৰ্ট বুলি VAJRA ভাজৰা মাৰ্ট MART মাৰ্ট নেক্সট আপুনি ৰাইট সাইডত একেবাৰে তলত দেখা পাব গো তাতে ক্লিক কৰক ক্লিক কৰাৰ পিছত দেখিবলৈ পাব একেবাৰে ওপৰত ভাজৰা মাৰ্ট বুলি তাতে ক্লিক কৰক ক্লিক কৰাৰ পিছত দেখিবলৈ পাব ভাজৰা মাৰ্টৰ হোম পেজ এতিয়া আপুনি লগইনত ক্লিক কৰক লগইনত ক্লিক কৰাৰ পিছত আপুনি ভাজৰা মানিত ক্লিক কৰক তাৰ পাছত আপোনাৰ ইউজাৰ নেম টাইপ কৰক VR223131 এতিয়া আপুনি পাছৱৰ্ডটো টাইপ কৰক পাছত আপুনি লগইনত ক্লিক কৰক এতিয়া আপুনি দেখিবলৈ পাইছে ৱালেট এমাউণ্ট ৱালেট ট্ৰান্সফাৰ হিষ্টৰী এইবোৰ আপুনি ৰাইট সাইডত তিনিডাল আঁচ ওপৰত দেখা পাইছে তাতে আপুনি ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি তলত চাই আহিব ফাৰ্ষ্টতে আছে ড্যাশবোৰ্ড ভাজৰা মানি ফাণ্ড ৰিকুৱেষ্ট নেক্সট আছে মোবাইল ৰিচাৰ্জ তাতে ক্লিক কৰক ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে আপুনি নিউ প্ৰিপেইড ৰিচাৰ্জ তাতে ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে ইয়াতে লিষ্ট অফ প্ৰিপেইড মোবাইল ৰিচাৰ্জ নিউ ৰিচাৰ্জ ৱালেট ৰেজ 39 আছে এতিয়া আপুনি ৰিচাৰ্জ নাম্বাৰত আপোনাৰ মোবাইল নাম্বাৰটো টাইপ কৰক 78974 নেক্সট আপুনি অপাৰেটৰ মানে আপোনাৰ সিম কি সেইটো আপুনি ক্লিক কৰক মোৰ সিম এয়াৰটেল সো এয়াৰটেলটো ক্লিক কৰিলোঁ নেক্সট আপুনি চাৰ্কল আপুনি যেটো চাৰ্কল সেইটো ক্লিক কৰক মোৰ আসাম সো আসাম দিলোঁ এতিয়া এমাউণ্টটো টাইপ কৰক মই 35 নেক্সট তলত দেখাব ৰিচাৰ্জ তাতে আপুনি ক্লিক কৰক অলপ সময় ৰখক হৈ আছে এইখিনিত অলপ টাইম লয় আহি গ'ল ইয়াতে দেখাবলৈ একচেপ্ট দ্য ৰিচাৰ্জ সাকসেসফুল ওকে ইয়াতে হিষ্টৰী আছে সাকসেস 7896 এইটো মোৰ মই 35 পঢ়িছিলোঁ সাকসেস হ'ল সো thank you for watching bye